নমস্কাৰ এটা বিশেষ খবৰৰ সৈতে ষ্টুডিঅ'ত মই প্ৰাঞ্জলদীপ দিহিঙীয়া মন কৰিলেই চন বাক কৰি মাটিটো ধন এই আপ্ত বাক্যহাৰীকেই সৰুগত কৰি ঢকুৱাখানাত এক সেউজ বিপ্লৱৰ সূচনা কৰিছে একাংশ কৰ্মঠ কৃষকে মাটিমাহৰ খেতি কৰি হাঁহি বিৰিঙিছে কৃষকৰ মাটিমাহৰ খেতিৰে অন্য এক কৃষি বিপ্লৱৰ সূচনা ঢকুৱাখানাত চাওঁ আহক ঢকুৱাখানাৰ পৰা প্ৰতাপ দত্তৰ এক বিশেষ প্ৰতিবেদন ঢকুৱাখানা মহকুমাৰ ডিমৰগুৰি ডাংধৰা মাতমৰা সোণাৰী চাপৰি কেঁকুৰি সোৱণশিৰি বৰ্ষামুখ পঞ্চায়তৰ শ বিঘা কৃষিভূমিত কপালৰ ঘাম মাটিত পেলাই নিজ প্ৰচেষ্টাৰে কৰিছে মাটিমাহৰ খেতি চলিত বৰ্ষত মাটিমাহৰ অধিক উৎপাদনে হাঁহি বিৰিঙিছে কৃষকৰ মুখত দুখ মুকালিতে হেতেলি এৰি কৃষকসকল ঢাপলি মেলিছে মাহ তুলিবলৈ অঞ্চলটোৰ কৃষক ৰাইজ এতিয়া ব্যস্ত মাটিমাহ চপোৱাত জাক জাক মহিলাই ৰাতিপুৱাৰ পৰা গধূলিলৈকে গীত হাঁহি কিকিন্দালিত এতিয়া মুখৰ হৈ পৰিছে এসময়ৰ বানে ধোৱা পথাৰসমূহ খেতিয়কসকলে প্ৰতি বিঘা মাটিত ৩ পৰা ৪ কুইণ্টল মাহ উৎপাদন কৰিবলৈ সক্ষম হৈছে বৰ্তমান প্ৰতি কুইণ্টল মাটিমাহৰ বজাৰ মূল্য ৬৫০০ৰ পৰা ৭০০০ টকা এই অনুসৰি প্ৰতি বিঘা মাটিত মাহ বিক্ৰী কৰি কৃষকসকলে ১৮,০০০ টকাৰ পৰা ২২,০০০ টকা পৰ্যন্ত উপাৰ্জন কৰিবলৈ সক্ষম হৈছে মাটিমাহৰ খেতিৰে অন্য এক কৃষিভূমিৰ সূচনা কৰিবলৈ সক্ষম হোৱা কৃষকসকলে চৰকাৰ অথবা কৃষি বিভাগৰ পৰা কোনো ধৰণৰ সহায় সহযোগিতা নোপোৱাৰ অভিযোগ উত্থাপন কৰিছে আমাৰ এই লখিমপুৰ ডিষ্ট্ৰিক্ট ঢকুৱাখানা আমাৰ পঞ্চায়ত হ'ল ডিমুলগুৰি মোৰ নামটো হ'ল অজিত লাগাছু আমাৰ আলিমুৰ ডাংৰা তিনিআলি মোৰ ৫০ বিঘামান হ'ব কিন্তু এবাৰ ভাল হৈছে ইমান বেয়াও নহয় বাৰু কিন্তু যিমানটো হ'ব লাগিছিলে সিমানটো হোৱা নাই সেইটো কাৰণে কিছুমান আমি এইটো মাটিটো বেলেগ খেতি একো নকৰোঁতো এতিয়া আমি অকল মাটিমাহে কৰোঁ সেইটো কাৰণে মাটিমাহ বছৰেকৰ মূৰত গোটেই মাটিটো পচি থাকে আৰু সেইটো হিচাপত মানে নহয়গৈ আৰু ইমান যিটো হ'বলগীয়া হয় ইমান নহয়গৈ আৰু খেতিৰ পৰা কিমান উপাৰ্জন কৰে আপুনি মাটিমাহ খেতি কৰি হয় বছৰেকত আপোনাৰ ৫-৬ লাখ ৭ লাখ তেনেকুৱা হৈ যায় হয় এতিয়া পাৰ কুইণ্টেল কিমান চলি আছে এতিয়া ৭,০০০ চলি আছে হয় কষ্ট অনুযায়ী দামটো উচিত দাম পাইছে উচিত দামটো এনেকৈ পোৱা নাই যিটো নেকি আগতে আপোনাৰ বিজেপি প্ৰথম চৰকাৰ গঠন কৰোঁতে আপোনাৰ ১০,০০০ হৈছিলে আমি তেতিয়া বহুত ভাল পাইছিলোঁ তেনেকৈ হৈ থাকিব নেকি বুলি তাৰপাছত এতিয়া আমাৰ দামটো কমি গ'লগৈ বৰ্তমান কিমান হৈছে বজাৰ মূল্য বজাৰ এতিয়া ৭,০০০ টকা ৬-৭,০০০ টকা তেনেকুৱা হৈ আছে ১০,০০০ মান হ'লে মানে তেতিয়া ভাল হয় আৰু আমাৰ খেতি কৰা মানুহবিলাকৰ কষ্ট অনুযায়ী মানে যিটো কষ্ট হয় সেই কষ্টৰ ফলটো অলপ তেতিয়া ভাল পায় আৰু এই ক্ষেত্ৰত কৃষি বিভাগৰ পৰা কিবা সহায় সহযোগিতা পৰামৰ্শ পায় নাপায় আপোনালোকে এনেকুৱা পৰামৰ্শ একো দিয়া নাই আমাক আমাৰ নিজৰ উৎপাদন নিজে যিটো জানো সেইটো হিচাপত যিটো সময়ত লগাব লাগে সেইটো সময়ত লগাওঁ আৰু একো এনেকুৱা আমাক সহায় সহযোগিতাও দিয়া নাই পৰামৰ্শও দিয়া নাই কঠীয়া চঠীয়া আগতে এনেকৈ দিছিলে এতিয়া এনেকৈও দিয়াগৈ নাই এতিয়া আমাৰ লোকেল কঠীয়া চব লগাওঁ আৰু তেনেকৈ আৰু যিমানটো ৰাইজে অলপ সহায় সহযোগিতা দিলে ভাল পাম আমি তেতিয়া বেছি কৃষক ৰাইজে আৰু অলপ উৎসাহ পাম কিমান বিঘা কৰিছে মই ৫ বিঘা কৰিছিলোঁ মাটিমাহ হয় কেনেকুৱা হৈছে ভালেই হৈছে মাটিমাহ তাৰপাছত ইমান কষ্ট কৰি কৰিছোঁ এতিয়া দামহে এতিয়া বজাৰৰ দাম কমিছে বোলে কিমান হৈছে দাম এবাৰ ৬,০০০ বুলি শুনিছোঁ আগতে যোৱা বছৰে ১০,০০০ বুলি কৈছিলে এবাৰ ইমান কষ্ট কৰি ইমান দাম কমিলে কি হ'ব ৰাইজৰ আমি প্ৰতি বিঘাত ২ কুইণ্টেল পাইছিলোঁ এবাৰো তেনেকৈ পাম আৰু দাম আমাৰ খেতিয়কৰ কাৰণে বহুত কমি গ'ল কষ্ট পাইছোঁ আমি কষ্ট অনুযায়ী আমাৰ দামটো বহুত কমিলে কমাৰ কাৰণে আমি বহুতেই দুখ পাইছোঁ আৰু কষ্ট বহুত বেছি আছে মাটিমাহৰ তুলিব লাগে ট্ৰেক্টৰ মাৰি কষ্ট কৰিব লাগিব মাৰিব লাগিব আমি বছৰে বছৰে এইটো খেতি কৰিয়ে থাকোঁ আমাৰ চৰকাৰৰ ফালৰ পৰা আমাৰ একো সা সুবিধাটো নায়েই আৰু গম গতিও নাই, গম গতিটো নলয়েই।
সেইকাৰণে আমি মাটিমাহ বছৰে বছৰে কৰি থকা মানুহ আমি কেনেকৈ কি কৰিব লাগে আমি নিজেই কৰোঁ আৰু উপায় নাই। কৃষি বিভাগৰ লোক নাহে পথাৰ? কৃষি বিভাগলৈ খবৰ দিলেও নাহে। হয়। তাৰপিছত আমিনো কি কৰিম, ইহঁতকতো টানি আনিব নোৱাৰোঁ।